নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি গতানুগতিক যিবিলাক মই ব্লগ বনাই থাকোঁ সেইবিলাক ব্লগতকৈ অকণমান ডিফাৰেণ্ট হয়। মানে আজি অকণমান ষ্টাডিৰ লগত ৰিলেটেড মানে মটিভেশ্যনেল টাইপ হ'ব আৰু যাতে মোৰ এই ব্লগটো দেখি মটিভেটেড হয় কিছুমান ষ্টুডেণ্ট বা কিছুমান এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি থকা ষ্টুডেণ্টছবিলাক তেওঁলোকে মটিভেটেড হয়। সেইটোৰ কাৰণে মই এই ব্লগটো বনাইছোঁ। মই আপোনালোকৰ লগত আজি এজন ব্যক্তি চিনাকি কৰাই দিবলৈ ওলাইছোঁ। তেখেত হৈছে দিব্যজ্যোতি ৰাজবংশী। আমাৰ এই অঞ্চলত খুবেই মানে এজন পৰিচিত ব্যক্তি বা যুৱক, সকলো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত এক্টিভ তেখেতৰ ঘৰলৈ মই আজি আহিছোঁ বিশেষ এটা কাৰণত। তেখেতে সদ্য ঘোষিত SI পৰীক্ষাত তেখেত কৃতকাৰ্যতা অৰ্জন কৰিছে। খুব ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট হয়। মই সেইবিলাক কথা তেওঁৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম। আৰু মই ব্যক্তিগতভাৱে খুব ভালকৈয়ে জানো, মোৰ একদম ভাইটি যদিও বন্ধুৰ নিচিনা আৰু। গতিকে তেখেতক মই পোনপ্ৰথমে এই পৰীক্ষাটোত যে ইমান কৃতকাৰ্যতা অৰ্জন কৰিলে তাৰ কাৰণে মই মোৰ ফালৰ পৰা অসমীয়াৰ স্বাভিমান গামোচাৰে মই সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ। ধন্যবাদ। আৰু এইটো তোমাৰ কাৰণে মোৰ গিফ্ট। চাই ল'বা গিফ্টটো। পাৰ্চ এটা আছে, মানে নতুন চাকৰিত জইন কৰি পইচা ল'বৰ কাৰণে দিছোঁ। আমি এতিয়া বহি লৈছোঁ অকণমান। এইটো মানে তোমাৰ ইণ্টাৰভিউ টাইপ নহয় আৰু এনেই অকণমান কথা জানিব বিচাৰিম। মানে কিয় জানিব, মইতো জানোৱেই ব্যক্তিগতভাৱে, কিন্তু তোমাৰ এই কথাখিনি শুনি পেলাই যদি মোৰ চেনেলৰ লগত জড়িত হোৱা এজন ব্যক্তিও যদি উপকৃত হয় বা এজন ষ্টুডেণ্টো যদি উপকৃত হয়, সেইটো যথেষ্ট বুলি মই ভাবোঁ। এতিয়া এইটোতো সুধিবলগীয়া প্ৰশ্নই নহয় যে কেনেকুৱা লাগিছে। নিশ্চয় খুব ভাল লাগিব এনেকুৱা এটা চাকৰি পোৱাৰ পিছত ইমান কষ্ট কৰি। তথাপিও মই তোমাৰ মুখেৰে জানিব বিচাৰিম কেনেকুৱা অনুভৱ। নমস্কাৰ সকলোকে, চেনেলৰ ভিউৱাৰ্ছলৈ মোৰ ধন্যবাদ তথা মোক প্ৰেৰণা দিয়াৰ বাবে সকলোলৈ মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। বাইদেৱে এটা প্ৰশ্ন কৰিছে যে মোৰ কেনেকুৱা লাগিছে। আচলতে কি হয়, কষ্ট কৰাৰ ফলত যেতিয়া কিবাকৈ সৰু হ'লেও ক্ষুদ্ৰ হ'লেও এটা সফলতা পোৱা যায়, সেইটোৰ পিছত নিশ্চিতভাৱে আমি বহুত আনন্দ অনুভৱ কৰোঁ। দেউতা মাৰ কষ্টৰ ফলত যেতিয়া এনেধৰণৰ এটা সফলতা পোৱা যায়, খুবেই ভাল লাগিছে। ৰিজাল্টৰ পোৱাৰ পৰাই যথেষ্ট সুখী হৈছোঁ। তাৰপিছত তেনেকৈ এতিয়া আনন্দ অনুভৱ কৰিছোঁ খুব। হয় হয়। আৰু মই এইখিনিতে ভিউৱাৰ্ছসকলক জনাওঁ যে মানে দিব্য এনেকুৱা নহয় যে একদম বহুত উচ্চ মানে তাৰমানে ইকনমিকেলি বহুত ষ্ট্ৰং বেকগ্ৰাউণ্ডৰ পৰা আহিছে, তেনেকুৱা নহয়। নিম্ন মধ্যবিত্ত পৰিয়ালৰ পৰা দিব্যই নিজে বহুত কষ্ট কৰি পঢ়া শুনা কৰিছে। সেইটো এটা বহুত ডাঙৰ কথা। গতিকে সেইটো আমাৰ কাৰণে বহুত উৎসাহজনক খবৰ। আৰু এতিয়া দিব্যৰ পৰা জানিব বিচাৰিম, এই পৰীক্ষাটোৰ কাৰণে তুমি কিমান দিন আগৰ পৰা বা কেনেধৰণে প্ৰিপাৰেশ্যন কৰিছিলা? হয়, আচলতে মোৰ BCom গ্ৰেজুৱেশ্যনটো কমপ্লিট হৈছিলে 2020 চনৰ ডিচেম্বৰ মাহত। তাৰপিছত তেনেকৈ ভাবি চিন্তি 2 মাহমান তেনেকুৱাকৈ গ'ল। 2021 প্ৰায় মাৰ্চ মাহমানৰ পৰা অকল এই পৰীক্ষাটো বুলি নহয়, উচ্চ পৰ্যায়ৰ পৰীক্ষাৰ কাৰণে অলপমান প্ৰস্তুতি চলি আছিল। তেনেকৈ মাজতে এই পৰীক্ষাটো 2021 চনৰ ডিচেম্বৰ মাহত এডভাৰটাইজমেণ্ট ওলাল। আৰু তেনেকৈ যিহেতু আগৰ পৰা প্ৰস্তুতি চলি আছিল, তেনেকুৱাকৈ এই লাইনতো অকণমান স্পেচিয়েলি ষ্টাডি কৰা গ'ল। আপুনি যদি সোধে কিমান সময়ৰ বুলি ক'লে প্ৰায় 1 বছৰ বুলি ধৰিব পাৰি, 2021 মাৰ্চ মানৰ পৰা। আৰু যদি কিবা আপোনালোকৰ এই পৰীক্ষা সম্পৰ্কে জানিবলগীয়া কিবা প্ৰশ্ন থাকে মোৰ কমেণ্ট কৰিব। মই দিব্যৰ হতুৱাই আপোনালোকক এনচাৰবিলাক দিবলৈ যত্ন কৰিম। কিয়নো এইখিনি আমি ইণ্টাৰভিউ বুলিয়ে কৈছোঁ, ঠিক ইণ্টাৰভিউ নহয়, মই এনেই কথাখিনি পাতিছোঁ, বহুত দীঘলীয়াও নকৰোঁ। কিবা প্ৰশ্ন থাকিলে আপোনালোকে মোক কমেণ্ট কৰি সুধিব, মই জনাবলৈ চেষ্টা কৰিম। এতিয়া তুমি মানে যিবিলাক পৰীক্ষা আহি আছে ল'ৰা ছোৱালীবিলাকে দিব, তেওঁলোকৰ কাৰণে কেনেকুৱা, এইটো পৰীক্ষা বুলিয়ে নহয়, SI পৰীক্ষা বুলিয়ে নহয়, যিকোনো ধৰণৰ পৰীক্ষাবিলাক আহি আছে বা দিব বুলি ভাবি আছে, তেওঁলোকক কেনেকুৱা উপদেশ দিবা তুমি? আচলতে কষ্টৰ আৰু একাগ্ৰতা আৰু সাধনা থাকিলে নিশ্চয় মানুহ সফল হ'ব পাৰে। সেয়ে মই তেওঁলোকৰ প্ৰতি ক'ম, যিসকলে চেষ্টা কৰি আছে ভালদৰে লাগি থাকক। এনেকুৱা নহয় যি এইটো পৰীক্ষাৰ কাৰণে বা বেলেগ এটা পৰীক্ষাৰ কাৰণে যেনিবা আমি বহুত চোকা হ'ব লাগিব, তেনেকুৱা নহয়। বহুতখিনি আমাৰ ৰিজাল্ট বেয়া ল'ৰাইও এনেকুৱা সফলতা অৰ্জন কৰিব পাৰে বা ভাল ৰিজাল্ট থকা ল'ৰাইও হয়তো নোৱাৰিব পাৰে। গতিকে একাগ্ৰতা আৰু সাধনা থাকিলে নিশ্চয় এদিন হ'লেও সফল হ'ব। সকলোৱে নিশ্চয় লাগি থাকক, নিশ্চিতভাৱে
প্ৰেৰণা আভ্যন্তৰীণভাৱে প্ৰেৰণা লৈ নিজে কিবা এটা কৰিম বুলি তেনেকুৱাকৈ প্ৰতিটো কৰ্মত লাগি যাওক, পঢ়া শুনা ভালদৰে কৰি যাওক। আৰু এই কথাটো ক'ব বিচাৰোঁ যে সকলো বস্তুৰে বেছটো মেইন হয়। আমি যদি ME লেভেলৰ বা LP লেভেলৰ হওক বা হাইস্কুল লেভেলৰ যিখিনি বস্তু আছে সেইখিনি আপোনাৰ বেছ, যিকোনো এটা পৰীক্ষাত সফল হ'বলৈ আজিকালি বিশেষকৈ সেই বস্তুখিনিয়ে মানে ফাউণ্ডেশ্যনটো ভাল হ'লে নিশ্চয় বিল্ডিংটো ভাল হ'ব। গতিকে এই কথাটো ক'ব বিচাৰোঁ যে আপোনালোকে নিশ্চয় ল' লেভেলৰ বস্তুখিনিও আপোনালোকে মনত ৰাখিব লাগিব, তেতিয়া হাই লেভেলৰ বস্তুখিনি কৰিব পাৰিব। বা ME লেভেলৰখিনি মনত ৰাখিব লাগিব, খুটি নাটি মাৰি গোটেইখিনি কৰিব লাগিব, তেতিয়াহে এই সফলতা পাবলৈ সক্ষম হ'ব। হয়, তুমি যথেষ্ট গুৰুত্বপূৰ্ণ কথা ক'লা যে একদম হাই লেভেলৰ পৰীক্ষা এটা দিলে যে আমি হাই লেভেলৰ বস্তুখিনি ষ্টাডি কৰিম নহয়, সেনেকুৱা নহয়। একদম কেতিয়াবা ল' লেভেলৰো কিছুমান হেৰি আহি যাব পাৰে, নলেজটো মানে ভালকৈ যিহেতু চেক কৰা হয় পৰীক্ষাবিলাকত। মানে কেনেকুৱা হয় যে আমি কেনেকুৱা বহুত বেছি হাই লেভেলত লাগি থাকোঁতে কিছুমান ল' লেভেলৰ কুৱেশ্যন আহি যায়, কিন্তু আজিকালি কুৱেশ্যন পেটাৰ্ণত দেখা যায় যে নিগেটিভ মাৰ্কিঙৰ ব্যৱস্থা থাকে। গতিকে আমি যদি খুটি নাটি মাৰি সৰু সৰু বস্তুখিনি নপঢ়োঁ, যদি হাই লেভেলৰখিনিত লাগি থাকোঁতে যদি ল' লেভেলৰখিনি নাজানাকৈ যদি হাই লেভেলত লাগি থাকোঁ, তেনেকুৱা ধৰণৰকৈ প্ৰশ্ন নম্বৰটো মানে মাইনাছত অহাৰ সম্ভাৱনা থাকে। গতিকে নম্বৰটো সেইটোৱে কমাই দিয়ে আৰু ৰিজাল্টটো ভাল নহয়। সেইকাৰণে খুটি নাটি মাৰি ল' লেভেলৰ বস্তুখিনিও কৰিব লাগে আৰু লাহে লাহে হাই লেভেললৈ আগবাঢ়িব লাগে, তেনেকুৱা। থেংক ইউ দিব্য। এতিয়া জানিব বিচাৰিম তুমি কেতিয়া জইন কৰিব লাগিব আৰু কেনেকৈ কি প্ৰচেছত মানে হেৰি হ'ব? এতিয়া আমাৰ আৰক্ষী উপকৰিত হওক বা কনষ্টেবল হওক যিখিনি আছে সকলোকে আমাক ডিষ্ট্ৰিক্ট পুলিচ ৰিজাৰ্ভত অহা নৱেম্বৰ 1 তাৰিখৰ পৰা জইন কৰিব, 1 তাৰিখে জইন কৰিব কৈছে, ৰিপৰ্ট কৰিব কৈছে। নেক্সট ৰিপৰ্টৰ পিছত জইনিং হ'লে বা বাকী ট্ৰেইনিং ক'ত হ'ব গোটেইখিনি প্ৰচেছ আমি নৱেম্বৰ 1 তাৰিখৰ পৰা জানিব পাৰিম। থেংক ইউ দিব্য। আৰু তোমাৰ আগন্তুক কৰ্ম জীৱনৰ কাৰণে আমাৰ ফালৰ পৰা বহুত বহুত শুভকামনা থাকিলে। হয়, ধন্যবাদ জনাইছোঁ সকলোকে। সকলোৱে চেষ্টা কৰি যাওক, এনেদৰে পৰীক্ষাসমূহ দি যাওক, ভালদৰে পঢ়া শুনা কৰি। গতিকে সকলোৰে ভিউৱাৰ্ছলৈ সকলোলৈ মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আপোনালোকক এটা বস্তু দেখুৱাম। বস্তু মানে হৈছে অন্য একো নহয়, দিব্যৰ ষ্টাডি টেবুলখন। আহিয়ে ষ্টাডি টেবুলখন মোৰ চকুত পৰিছে। আৰু আনুষংগিক কিতাপ বেলেগ বেলেগ জেগাত আছে, সেইবোৰ বেলেগ, কিন্তু যিখন মেইন ষ্টাডি টেবুল সেইখন মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এইখন দিব্যৰ ষ্টাডি টেবুল হয়। আপোনালোকে চাওক কিমান কি কিতাপ আছে। আপোনাৰ কিছুমান বেলেগ বেলেগ হেৰিও কিতাপ আছে, কিন্তু বেচিকেলি আমাক এইখিনি বস্তু অকল যে SI কাৰণে আছে সেইটো নহয়, হায়াৰ লেভেলৰ ষ্টাডিৰ কাৰণে বা চিভিল ৰিলেটেড কিতাপো আছে। সকলোৱে এইখিনি কিতাপ যদি পঢ়ে, যিখিনি আছে নিশ্চয় কিতাপত যে এটা অৰ্জন কৰিব পাৰিব। এতিয়া হিষ্টৰীৰ পৰা আৰম্ভ কৰি গ্ৰামাৰ, লুচেন, তাৰপিছত কোৱান্টিটিভ এপ্টিটিউড, গোটেইখিনি কিতাপ ইয়াতে যিখিনি হায়াৰ লেভেলৰ ষ্টাডিৰ কাৰণে লাগে সেইখিনি আছে। ইণ্ডিয়ান পলিটি লক্ষ্মীকান্তৰ, তাৰপিছত এনেকুৱা মডাৰ্ণ হিষ্টৰী বা এনভাইৰনমেণ্ট, এনেকুৱা ধৰণৰ গোটেইখিনি কিতাপেই ইয়াতে আছে। আৰু ইফালে আপোনাৰ ৰ'বা, মই একদম অকণমান ভালকৈ ওচৰৰ পৰা টেবুল কিতাপখিনি দেখুৱাই লওঁ অকণমান। এইখন দিব্যৰ কিতাপৰ কালেকশ্যন হয়। ৰখাৰ কাৰণে এইবিলাক চাৰ্ট বনাই থৈছে দিব্যই। আৰু এইটো মেপ হয় ইণ্ডিয়ান। এইবিলাক কি লিখিছা তুমি? অকণমান সৰু বস্তুবিলাক দেখুওৱা হৈছে, যিবিলাক বস্তু আমি সাধাৰণতে মনত ৰাখিব নোৱাৰোঁ, বা চন টাইপৰ বা আৰ্টিকল টাইপৰ, কনষ্টিটিউশ্যনৰ আৰ্টিকল বা ক'ত আছে, কি আছে, কোনটো বস্তু ক'ত অৱস্থিত, বা কোনটো চনত কি বঁটা হেৰি কৰা হৈছিলে, গোটেইখিনি বস্তু ইয়াত সৰু সৰু চাৰ্ট আকাৰে দেখুৱাবলৈ চেষ্টা কৰা হৈছে। মানে সাধাৰণতে কি হয়, একে ধৰণৰ বস্তু হ'লে আমাৰ মনত নৰয়, কিছুমান বস্তু মনত নৰয়। গতিকে তাৰ বিকল্প হিচাপে আমি যাতে মনত ৰাখিব পাৰোঁ বা ষ্টাডিৰ আগত যাতে এবাৰ দুবাৰ চাই ল'লে মনত ৰৈ যায়, তেনেকুৱাকৈ এইখিনি বস্তু চাৰ্ট আকাৰত দেখুৱাব চেষ্টা কৰা হৈছিল আৰু এনেকৈ পঢ়া হৈছিল। এয়া আপোনালোকে নিশ্চয় গম পাইছে দিব্যই কেনেকৈ কিমান কষ্ট কৰি অধ্যয়ন কৰিছিলে। ধুনীয়াকৈ এইবোৰ কৰি থৈছে যাতে পটককৈ চাব পাৰে। ইফালে বেলেগ বেলেগ তথ্যবোৰ আছে। এনেকৈ গোটেই ৱালত এনেকৈ বা কিং ৰিলেটেড বা ডে ৰিলেটেড গোটেইখিনি বস্তু ইয়াতে সন্নিৱিষ্ট কৰা হৈছে। বেলেগ বেলেগ চাৰ্টত বেলেগ বেলেগ ডাটা সংৰক্ষণ কৰি ইয়াতে এনেকুৱা সৰু সৰু বস্তুবোৰ মনত ৰাখিব পাৰি। আপোনালোকে এইটো কৰিব পাৰে। সকলোৱে নিশ্চয় এনেদৰে পঢ়িলে বা সদায় যদি 2-4টা বস্তু এনেদৰে মনত ৰাখোঁ, নিশ্চিতভাৱে সফলতা অৰ্জন কৰিব পাৰে বুলি মই ভাবোঁ। তেনেকুৱা মই আপোনালোকক এতিয়া দেখুৱাবলৈ ওলাইছোঁ। সেইবিলাক দিব্যৰ বিভিন্ন ধৰণৰ চাৰ্টিফিকেট হয়।
মই আগতেও কৈছোঁ দিব্য বহুত ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট একদম